নমস্কাৰ, মই এলচি দাস, মাই পেজ ব্যতিক্ৰমী চিন্তালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আৰম্ভ কৰিবলৈ ওলাইছোঁ হাজো পঞ্চতীৰ্থৰ এক অন্যতম তীৰ্থস্থান কামেশ্বৰ দেৱালয়। আহকচোন আমি আগবাঢ়ো। লাগি গ'ল। বহুত দীঘলীয়া চিৰিখন, সঁচাকৈ ভক্তগণ আহি ইয়াতে খুবেই এটা আনন্দ লাভ কৰে চাগে। আহক আমি আকৌ পুনৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই যাওঁ। আমি মন্দিৰৰ ভিতৰলৈ যাওঁ। বন্ধ লকডাউনৰ কাৰণে আমি সেৱা কৰিব নোৱাৰিলোঁ, কাৰণ আপোনাক এতিয়া বাহিৰৰ যি পৰিৱেশ আছে আমি তাকে আপোনালোকক দেখুৱাই যাওঁ। কিন্তু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য খুব সুন্দৰ। আপোনালোকে যদি ইয়ালৈ অহা নাই হাজো পঞ্চতীৰ্থলৈ, আপোনালোকে আহক আৰু ইয়াৰ মনোৰম প্ৰাকৃতিক দৃশ্য আপোনালোকে উপভোগ কৰক। এতিয়া চাওক, সুন্দৰ এক পৰিৱেশ ইয়াতে দেখিবলৈ পোৱা যায়। আহক আমি এইবাৰ মন্দিৰৰ যি ভোগ বনোৱা ঘৰ আছে, আমি ঘৰটোলৈ আপোনালোকক লৈ যাওঁ। ইয়াতে ভোগ বনোৱা হয়। এতিয়া বৰ্তমান বন্ধ আছে, আৰু যিহেতুকে বন্ধ, লকডাউন চলি আছে বৰ্তমান COVID-19ৰ কাৰণে। এতিয়া ভক্তগণ ৰাইজৰ সমাগমো কমি গৈছে। যিহেতুকে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য মই আপোনালোকক দেখুৱাই যাম। চাওক, কি সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। কামেশ্বৰ দেৱালয়ৰ অকল মন্দিৰ চৌহদতে নহয়, মন্দিৰৰ চাৰিওফালে যদি চাই আপোনালোকে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আমি আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ তলৰ ভাগ, কি সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আৰু ইয়াতে ফটো শ্বুট কৰিবলৈ হওক, গানৰে শ্বুটিং কৰিবলৈ হওক, এক ধুনীয়া প্লেচ হয়। আপোনালোকে যদি গানৰে হওক বা কিবা শ্বুটিং কৰিবলগীয়া থাকে, এই প্লেচলৈ আহিব পাৰে। সুন্দৰ প্লেচ, ইয়াতে বহু ধৰণৰ চিত্ৰগ্ৰহণ গানৰ শ্বুটিং ইয়াতে কৰা হৈছে। দৃশ্য আপোনালোকে দেখিলে খুব ইয়াতে আহিলে গম পাব। হয়তো এনেকৈ আপোনালোকে উপভোগ কৰিব নোৱাৰিব, কিন্তু আপোনালোকে নিজে আহি যেতিয়া প্ৰত্যক্ষ কৰিব দেখিবলৈ পাব সুন্দৰ মনোমোহা দৃশ্য।
যি আমাৰ পেজ ব্যতিক্ৰমী চিন্তাৰ পৰা আপোনালোকক হাজোৰ অন্যতম তীৰ্থস্থান কামেশ্বৰ দেৱালয়ৰ যি অনুৰূপ যি অনুপম দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু পৰৱৰ্তী সময়ত আমি অন্য তীৰ্থস্থানলৈ আপোনালোকক হাজোৰ আৰু বহুতো তীৰ্থস্থান আছে আমি আপোনালোকক দেখুৱাই যাম আপোনালোকে চাই থাকিব আমাৰ এই ব্যতিক্ৰমী চিন্তা পেজটি চাই থাকিব আৰু আপোনালোকে উপভোগ কৰি থাকিব ইয়াৰে অনুপম দৃশ্য আৰু আপোনালোকে যদি ভাল লাগে আমাৰ পেজটি শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ পৰৱৰ্তী সময়ত পুনৰ লগ পাম এতিয়া আমি আহিছোঁ